ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালী জিলাৰ পূব পিপলাত তিনিদিনীয়াকৈ আৰম্ভ কৰা হ'ল 59 সংখ্যক বৰবৰী ৰাস মহোৎসৱ। আজি দ্বিতীয় দিন। ৰাতিপুৱাই পৰিৱেশ নিকাকৰণ নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰে 59 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বৰবৰী ৰাস মহোৎসৱত আয়তীৰ জোনা নামৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা দেখা গৈছে। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা অধ্যক্ষ ডক্টৰ ৰঞ্জিত ডেকাই। সাংস্কৃতিক সন্ধ্যা উদ্বোধন হোৱাৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাতত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বিষয়ে কিছু মন্তব্য প্ৰকাশ কৰে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা অধ্যক্ষ ডক্টৰ ৰঞ্জিত ডেকাই। নিউজ ডেস্ক ৰিপৰ্ট নি নিউজ। ধৰ্মপ্ৰাণ ৰাইজ, জয় জয়তে আপোনালোক পদতুলি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আচলতে সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধনত বক্তৃতা প্ৰদান কৰিলে আমাৰ বেজাৰ লাগে। সেয়েহে আমি বক্তৃতা বেছিকৈ বা দীঘলীয়াকৈ দিয়াৰ ইচ্ছা নকৰোঁ। এই ৰাস উৎসৱ আমাৰ ভাৰতবৰ্ষৰ সৰ্বোত্তম পুৰুষগৰাকী শ্ৰীকৃষ্ণৰ ৰাসলীলা। এই ৰাসলীলাৰ সময়তে শ্ৰীকৃষ্ণই প্ৰমাণ কৰি দি গৈছে যে তেওঁ সৰ্বোত্তম পুৰুষ। আমাৰ যেতিয়া গোপিনীসকলে ঘৰ বাৰী সকলো এৰি তেওঁৰ বাহিৰ মাতত তেওঁলৈ ঢাপলি মেলিছে। ভাল লাগিছে, আমি সন্তোষিত হৈছোঁ। গাঁৱৰ মানুহে অধিক কষ্ট কৰি ইয়াত ৰাস উৎসৱ পাতি আহিছে দীৰ্ঘদিন ধৰি, আৰু এইবেলিও পাতিছে, আৰু সকলো মানুহ সমবেত হৈ ইজনে সিজনৰ মনৰ বতৰা লৈছে, আৰু গাঁৱৰ বাহিৰত থকা মানুহো আহি আজি এই ৰাসলৈ আহিছে। আমি সন্তোষিত হৈছোঁ। আমি গাঁৱৰ মানুহ, আমি এনেকুৱা অনুষ্ঠানত সহযোগ কৰি বা এনেকুৱা অনুষ্ঠানৰ লগত উপস্থিত থাকি বা উপস্থিত হৈ বহুত ভাল পাওঁ। হয়, এই পবিত্ৰ অনুষ্ঠানবোৰে আমাৰ মনৰ পৰা অন্যায়, অবিচাৰ, দুৰ্নীতি, ব্যভিচাৰ নাশ কৰাৰ পৰিকল্পনা কৰে আৰু সাধনা কৰে। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানে তেনেধৰণে আমাৰ পৰা অমায় অমংগলসমূহ দূৰ কৰিব আৰু শান্তি সম্প্ৰীতি ল'ব, আৰু যি শান্তি সম্প্ৰীতিৰে আমি প্ৰগতিৰ পথত আগবাঢ়িব পাৰিম। সংস্কৃতিয়ে ভাৰতবৰ্ষত শ্ৰীকৃষ্ণৰ বন্দনা কৰে, আৰু অসমতো বিভিন্ন ধৰণে এই আমাৰ যি সনাতনী সংস্কৃতি আছে, সনাতনী সংস্কৃতিত বিশ্বাসী প্ৰতিগৰাকীয়ে শ্ৰীকৃষ্ণৰ বন্দনা কৰে, আৰু ৰাসত শ্ৰীকৃষ্ণৰ বন্দনাই মূলত হয়।